নমস্কাৰ, আপোনালোকে চাই আছে দ্য প্ৰাইড ৱৰ্ল্ড। বিজেপি মিত্ৰজোঁটৰ দখলত দেউৰী পৰিষদ। বিজেপিৰ কৌশলী ৰাজনীতিৰ সন্মুখত দিশহাৰা হৈ পৰা বিৰোধীয়ে বিগত কেইবাটাও নিৰ্বাচনত বিজেপি নেতৃত্বাধীন মিত্ৰশক্তিক এক প্ৰকাৰ ৱাক অভাৰ দিবলৈ বাধ্য হৈছে। কোনো এটা নিৰ্বাচনকে সহজ সৰল ৰূপে গণ্য নকৰা বিজেপিয়ে অতি কৌশলেৰে প্ৰতিটো নিৰ্বাচনত অৱতীৰ্ণ হৈছে আৰু তাৰেই ফলশ্ৰুতিত আজি একেৰাহে দশমটো নিৰ্বাচনত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে। একেৰাহে এনেদৰে নিৰ্বাচনত বিজয় সাব্যস্ত কৰিবলৈ কোনো এটা ৰাজনৈতিক দল সক্ষম হোৱা নাছিল। কিন্তু ৰাজনীতিৰ অংকত পাকৈত বিজেপিয়ে এই অসম্ভৱক সম্ভৱ কৰি বিজয় ধ্বজা উৰুৱাবলৈ সক্ষম হৈছে। ঘোষিত ফলাফল অনুসৰি পৰিষদৰ ২২খন আসনৰ ভিতৰত ১২খন আসন দখল কৰে বিজেপি মিত্ৰশক্তিয়ে। ১১খন আসন বিজেপিয়ে দখল কৰাৰ বিপৰীতে এখন আসনত জয়ী হয় অগপ। একেদৰে ৭খন জেমচিয়া পিপুলছ পাৰ্টি চমুকৈ জেপিপি, 2খন কংগ্ৰেছ আৰু এখন নিৰ্দলীয় প্ৰাৰ্থীয়ে দখল কৰে। দেউৰী স্বায়ত্তশাসিত পৰিষদ এলেকাত বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰি যোৱা জেপিপিয়ে বিজেপিৰ সন্মুখত ব্যাপক প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব বুলি ঠাৱৰ কৰা হৈছিল যদিও দলটোৱে ভবামতে ফলাফল লাভ নকৰে। কংগ্ৰেছে মাত্ৰ 2খন আসনতে সন্তুষ্টি লাভ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। যদিও বিজেপিয়ে পুনৰবাৰ পৰিষদ দখল কৰিছে, তথাপিও কেতবোৰ সমষ্টিত অৱশ্যে দলটোৱে আশা কৰা ধৰণে ফলাফল লাভ কৰা নাই। এই সমষ্টিসমূহত দলে কিদৰে আগন্তুক দিনত নিজৰ ৰাজনৈতিক তৎপৰতা আৰম্ভ কৰে সেয়া লক্ষণীয় হ'ব। প্ৰিয় দৰ্শকসকল, বিভিন্ন ধৰণৰ বাতৰি আপোনালোকৰ আগত যাতে আমি পৰিৱেশন কৰিব পাৰোঁ তাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।